আজি মাকে যে মিনতিৰ চাহৰ লগত ঔষধ মিলাই দিছিলে সেই কথাটো গম পালে। নমস্কাৰ মহানবীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা অদম্য যাত্ৰা ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি অদম্য যাত্ৰা ধাৰাবাহিকখন ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব অনুৱে উপায় নাপায় অনুৱে টিউচন কৰা ঘৰলৈ যাব আৰু টিউচন কৰা ঘৰলৈ সিহঁতক সহায় বিচাৰিব। আৰু তেতিয়া সিহঁতৰ মানুহজনে এখন এম্বুলেন্সলৈ ফোন কৰি তই চিন্তা কৰিব নালাগে, এম্বুলেন্সখন আহি আছে বুলি অনুৰ আগত ক'ব। আৰু অনুৱে এম্বুলেন্সখনত হস্পিটেললৈ লৈ যাব। আৰু দুবৰীয়ে কন্দা কটা কৰি থাকোঁতে অকণি বাইদেৱে তই চিন্তা কৰিব নালাগে, মিনতি সুস্থ হৈ উঠিব বুলি দুবৰীৰ আগত ক'ব। আনফালে ডক্তৰে মিনতিক চিকিৎসা কৰি মিনতিৰ যে মৃত্যু হৈছে সেই কথাটো দুবৰী আৰু অনুৰ আগত কোৱাত দুবৰী আৰু অনু আচৰিত হৈ পৰিব। এতিয়া বাৰু অনুৱে এই সকলোবোৰ কাম যে ৰঞ্জুৱে কৰিছে সেইটো উলিয়াব পাৰিবনে? দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত অভয়লৈ কোনোবাই ফোন কৰি মিনতিৰ যে মৃত্যু হৈছে সেই কথাটো অভয়ৰ আগত ক'ব। আৰু তেতিয়া অভয় আচৰিত হৈ পৰিব আৰু অভয়ে দেউতাকক পেহীয়েকৰ যে মৃত্যু হৈছে আৰু অনুদাই সেইকাৰণে কালি যে হাতযোৰ কৰি আহিছিলে আৰু গাড়ীখন নিদিয়াৰ বাবে যে আজি মৃত্যু হ'ল সেই কথাটো দেউতাকৰ আগত কোৱাত দেউতাকৰ বহুত খং উঠিব আৰু মাকে অভয় তই মনে মনে থাক বুলি অভয়ৰ আগত ক'ব। আৰু তেতিয়া অভয়ে মই মনে মনে নাথাকো বুলি মাকৰ আগত ক'ব। এতিয়া বাৰু অভয়ে মাকে যে পেহীয়েকৰ চাহত ঔষধ মিলাই দিছিলে সেই কথাটো উলিয়াব পাৰিবনে? দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ।